Hi friends, welcome to my Vidya Moran official YouTube channel. আজি মই আপোনালোকক এতে আমাৰ ঘৰতে হোৱা ঘৰউঠ মিটুকুটা পৰিবেশ দেখাবলৈ গৈ আছো। বলকচোন চাও কেনেদৰেনো আমাৰ ঘৰউঠখনি পালন কৰিলো আৰু মোৰ ভিডিওটি আপোনালোকে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। প্লিজ এয়া আগদিনাই ছোৱালী কেইজনীয়ে আলহীৰ কাৰণে তামোল কাটি থৈছে। আৰু এয়া বিয়াত ৰাইজে খাবৰ কাৰণে শাক পাচলি বাইদেউসকলে কাটি আছে। আৰু এয়া গৰম পানী উতলাই ৰাখিছে ডাঙৰ কেৰাহীটোত। উতলাই থৈছে মাংস দিবৰ কাৰণে। এয়া খৰি জুই জ্বলাবলৈ ৰাখি থৈছে। আৰু এতিয়া আগফাললৈ গৈ আছোঁ। এয়া আগফালে গৈ আছোঁ। প্ৰথমতে পাকঘৰত সোমাই লৈছোঁ। ভণ্টিজনীয়ে তামোল গুচাই আছে, তামোল পাত কাটি আছে। এতিয়া বাহিৰলৈ গৈছোঁ। ইয়াতো দুগৰাকীমান বাইদেৱে মাছ কাটি আছে আৰু এইজন দেউতা হয়। এতিয়া মই আপোনালোকক ভকতৰ খোলা দেখুৱাইছোঁ। ইয়াত ভকতসকলে ভাত ৰান্ধিব আৰু খাব। আৰু ইয়াত বিয়াৰ ৰীতি নীতিবোৰ পালন কৰিব। আৰু এইফালে ইয়াত মাংস গুচাই আছে, হাঁহ গুচাই আছে। হাঁহৰ মাংসৰে আজি মধুৰ হ'ব। আৰু এয়া দৰা কইনা আহি পোৱাৰ দৃশ্য। এয়া বিয়া ঘৰলৈ অহা আলহী, গাঁৱৰ অতিথি। আৰু এইখন খোলাখন ভকতেৰে ভৰপূৰ হ'ল। এয়া দৰা কইনা আকৌ দেখুৱাইছোঁ। ইয়াৰ ৰাতিৰ দৃশ্য। আৰু মই মোৰ ননদগৰাকীৰ লগত একপি মাৰিলোঁ, স্মৃতি হিচাপে ৰাখিছোঁ। চ' গাইজ, এয়াই আছিল আজি মোৰ ভিডিঅ'। সকলোৱে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। প্লিজ প্লিজ প্লিজ।